হেল্ল' বন্ধুসকল, কি খবৰ? বহুত দিনৰ মূৰত পুনৰবাৰ স্বাগতম জনাইছোঁ ভাস্কৰছ ব্লগছৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি মই ক'ত গৈ আছোঁ, কিয় গৈ আছোঁ জানিবলৈ ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকক। আৰু বৰষুণত তিতি দেখিছেনে অৱস্থা মোৰ? মানে যোৱাই নাই, বৰষুণত তিতিব আৰম্ভ কৰিলোৱে। আৰু মৃণাল ভাই আহি আছে। মৃণাল ভাই কিমানটা পাইছে, সি ফোন কৰিছিলে অলপ আগত, তো সি আহি আছে, তালৈ ৰখি আছোঁ। আৰু সি অহাৰ লগে লগে আমি আৰম্ভ কৰিম আমাৰ যাত্ৰা। আৰু আমি বৰষুণত তিতি অৱশেষত আহি পালোঁ। কি হ'ল এইখিনি? ডন ভাই, মৃণাল ভাই, মৃগাংক আছে পিছফালে। কিন্তু যাম আমাৰ এটাই পুৰাপুৰি 7টা বাজিলে। বৰষুণত কেনেকুৱা বান্দৰ আমাৰ লক্ষ্য এটাই বাবা ধাম, আমি এইটো পাব লাগে। আমি লাকি মানে একদম লাষ্ট ফেৰীখন 2 কিলোমিটাৰ যাব লাগিব নে ভাই? 2 কিলোমিটাৰ আমি ধলপুৰ শিৱ মন্দিৰ পাই যাম। কথা নেকি? মোক এটা উঠাই দিছো। আৰু ফাইনেলি আমি ব্ৰহ্মপুত্ৰ খুঁটিত আহি ধলপুৰ শিৱৰাম পাইছো। মোৰ পিছফালে আন্ধা হৈ আছে আৰু এইফালে গন লাইট মাৰি আছে এইফালে। আৰু আমি আহি পালো ধলপুৰ শিৱৰাম। এইফালে একদম নেচাৰেল চকী, আপোনালোকে আহি ইয়াত জিৰাব পাৰে ধুনীয়া গছৰ তলত একদম মজাকে। এই চকী শুব পাৰি নেকি ইয়াতে? শুয়ে লৈছো, এনেকুৱা ভাগৰ লাগিছে। বৰষুণত তিতি মোৰ অৱস্থা নাইকিয়া হৈ গৈছে। আৰু এইটোৱেই ধলপুৰ শিৱ নামৰ মূল গেট। আৰু এই মূল গেটটোৱে এতিয়া আমি ওপৰলৈ উঠি গৈ আছোঁ আৰু দেখাবলৈ চেষ্টা কৰিম মন্দিৰৰ বিভিন্ন দৃশ্যসমূহ। টু এনজয় দিছ ভিডিঅ'। আৰু এইটোৱে হৈছে মূল শিৱ মন্দিৰটো। বলকচোন আমি ভিতৰলৈ সোমাই যাওঁ। আৰু মন্দিৰৰ ভিতৰত সোমাই খুব ধুনীয়াকৈ সেৱা কৰিলোঁ বাবাৰ চৰণত। আৰু সকলোৰে বাবে আশীষ বিচাৰিছোঁ যাতে সকলোৱে কুশলে থাকক, মংগলে থাকক, তাৰে কামনা কৰি চাহ একাপ খালোঁ বিলাকে। মানে ইমান ভাগৰ লাগিছে আৰু চাহ একাপ খোৱাৰ পাছতে ভাল লাগিছে। ঠাণ্ডা লাগিছিলে, বৰষুণত তিতিছোঁ দেখিছে আপোনালোকে। আৰু চাহ খাই উঠি আমি আহিলোঁ ভোজ খাবলৈ। আৰু এইটো হৈছে ভোজ ঘৰ। ইয়ালৈ অহা সকলো যাত্ৰীকে খুব ধুনীয়াকৈ খোৱা লোৱাৰ ব্যৱস্থা কৰি দিছে পূজাৰ উদযাপন সমিতিয়ে। ইয়াত সকলো ব্যৱস্থাই আছে। ভাল লাগিছে আৰু সঁচাকৈ খুব ধুনীয়া পৰিৱেশ, খুব মনোৰম পৰিৱেশ। আপোনালোকে ইয়াত আহিব পাৰে। ভাত চাত খোৱা হ'ল, ভাত চাত খাই উঠি কিনে আমি অলপ পৰিৱেশটো চাবলৈ এইফালে আহিলোঁ। এইফালে পুৰা একদম মানে চাউথৰ ফিল্মৰ নিচিনা লাগিছে। সকলোৱে ভাগৰত ভটভটি ওপৰতে শুই পৰিছে। আকৌ আমি ওপৰলৈ উঠিলোঁ, মানে 5বাৰমান, এবাৰ তললৈ যাওঁ, এবাৰ ওপৰলৈ যাওঁ, তেনেকৈ কৰিয়ে আছোঁ। কিনো কৰি থাকিম আৰু, ৰাতিটো থাকিব লাগিব যিহেতু ইয়াত। আকৌ ওপৰলৈ উঠি আহিলোঁ। আৰু ইমান ধুনীয়াকৈ নাম কীৰ্তন কৰি আছে, গতিকে মইনো ক'ত ৰ'ব পাৰোঁ। গতিকে বলকচোন ভিতৰলৈ সোমাই যাওঁ। এতিয়া অলপ মানে বিৰতি লৈছোঁ, অলপ ৰেষ্ট লৈছোঁ। আৰু এয়া চাহ খাইছোঁ, সুন্দৰ পৰিৱেশ। এতিয়া মানে ৰাতি 12টা, চাৰে 12টামান বাজিলে। 12টা বাজি গ'ল মানে। একদম ধুনীয়া পৰিৱেশ, ধুনীয়াকৈ কি কৰি আছে আৰু নাম কীৰ্তন একদম কি ক'ম আৰু। এটা মানে তললৈ নামি যাম, খাই দেখাচোন কেনেকুৱা কি হয়। মানে এতিয়া ৰাতিপুৱা 3:40 হৈ গ'ল। আৰু এতিয়া মই ধুতি পূৰা পিন্ধি গৈ আছোঁ নদীলৈ। আৰু নদীত গা পা ধুই আহি বাবাৰ চৰণত পানী ঢালিবলৈ। ধুনীয়াকৈ ধূপ জ্বলাই এটা শিৱলিংগ তৈয়াৰ কৰি আমি পূজা কৰিলোঁ। চাই থাককচোন, ধুনীয়া পৰিৱেশ, ৰাতিপুৱাৰ দৃশ্য, এক মনোৰম দৃশ্য ইয়াতে ব্ৰহ্মপুত্ৰ পাৰতে দেখিছেনে? আৰু ভালকৈ ৰাতি পুৱাই নাই, দেখিছে আপোনালোকে। সকলো যাত্ৰী আহি নদীত গা ধুইছে আৰু বাবাৰ চৰণলৈ ঢাপলি মেলিছে তেওঁলোকৰ মনৰ বাঞ্ছা পূৰ্ণ কৰিবলৈ।
আৰু গা পা ধুলোঁ আৰু শিৱ বাবাক পূজা কৰিলোঁ। পূজা কৰাৰ পিছত এইফালে এটা গুহা এটা আছে এইফালে। আৰু এই যিটো গুহা দেখিছে এই গুহাটোত প্ৰৱেশ নিষেধ আছে, নহ'লে ভিতৰলৈ সোমাই গৈ ভিতৰত কি আছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ হয়। আমাৰ গুহা চোৱা হৈ গ'ল আৰু আকৌ এইফালে যাবলৈ চেষ্টা কৰিম বলক। এটা আচৰিত ধৰণৰ মানে গোটেই শিল কাটা কাটি শিল এই ভৰিত মানে একদম বহুত বিন্ধে আৰু এই লুংলুঙীয়া ৰাস্তাটো আমি গৈ আছোঁ তাত বস্তু চাবলৈ। আৰু এতিয়া আহি মই পাইছোঁ ভীমে খেলা ঢালৰ ওচৰত। এইখনে হৈছে ঢাল, এইখনে হৈছে সেইখন ঢাল যিখন ঢালত ভীমে পাখা খেলিছিলে। ফাইনেলি আমাৰ পূজা চূজা কৰা হ'ল। ৰাতিপুৱা আমি উঠিয়ে পূজা কৰিলোঁ কৰা হ'ল। এতিয়া আমি ঘৰলৈ যাব ওলাইছোঁ। যিটো ৰাতিপুৱা হ'ল আমি শিৱ বাবাক পূজা কৰিলোঁ আৰু আহি বহুত ভাল লাগিলে। আৰু ভিডিঅ'টো কেনেকুৱা পাই জনাব। আৰু ৰাতিপুৱাৰ এক সুন্দৰ নৈসৰ্গিক দৃশ্য চাওকচোন, বেলি উদয় হৈছে। এতিয়াও বহুতে গা ধুই আছে। আমিতো এতিয়া আজৰি হৈ গ'লোঁ আৰু আমাৰ ফটফটি আহিলে আমি এতিয়া যাত্ৰা কৰিম। আৰু বহুতো দূৰ দূৰণিৰ পৰা যাত্ৰীসকল আহিছিলে আৰু তেওঁলোকো এতিয়া যাবলৈ সাজু হৈছে। বেছি দীঘল নকৰোঁ ভিডিঅ'টি, আৰু অকণমান আছে। আৰু এইফালে সাজু যাত্ৰীসকল নিজৰ ঘৰৰ অভিমুখে যাবলৈ। ফাইনেলি বহু সময়ৰ মূৰত আমাৰ ফটফটি আহি গ'ল আৰু আমি এতিয়া ফটফটি উঠিলোঁ। মানে কালি ৰাতি বহুত ভয় লাগিছিলে যেতিয়া ফটফটি উঠিছিলোঁ, মানুহ বহুত আছিলে, কিন্তু এতিয়া মানুহৰ সংখ্যা খুব তাকৰ। গতিকে ভাল লাগিছে এইয়া ব্ৰহ্মপুত্ৰৰ বুকুত। 2 ঘণ্টাৰ মূৰত গাড়ী আহি গ'ল। এইফালে পিছফালে ডন ভাই আছে, কিবা ক'বা নেকি? কি ক'ম আৰু, ফিলিংছ বেষ্ট বেটাৰ। ৰাতিটো টোপনি ক্ষতি আৰু এতিয়া ঘৰত গৈ আছোঁ। ঘৰত গৈ কিনে টোপনি মাৰো নামৰ নাই মাৰিব লাগিব, বেয়া টোপনি লাগিছে। তেল ভৰাবৰ কাৰণে গাড়ীখন ৰখাই দিলে আৰু ইমান ৰ'দ দিছে মানে অৱস্থা চাওকচোন। আৰু এতিয়া ষ্টাৰ্ট দিছে আৰু আমি গৈ আছোঁ গৰুমুনিৰ পৰা। আমাৰ বাইক আছে, বাইক লৈ কিনে ঘৰৰ ৰাওনা হ'ম। লাগিলে আহিলে ভাল এক্সপিৰিয়েঞ্চ আৰু এইফালে দাদা আছে। আৰু মৃণাল ভাই, ডন ভাই সকলোৰে লিংকবিলাক ডেছক্ৰিপশ্যনত থাকিব। ভিডিঅ'বোৰ চাব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু অৱশেষত আমি গৰুসুতি পাই গ'লোঁ। ৱাহু! আৰু ফাইনেলি আহি ঘৰৰ বাট পালোঁ। এয়া ঘৰৰ বাটত আছোঁ উপস্থিত। গতিকে ভিডিঅ'টো এইখিনিতে এৰিছোঁ। ভিডিঅ'টো কেনেকুৱা পালে জনাব। যদি ভাল পায় তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডছবোৰৰ মাজত, যাতে সকলোৱে ভিডিঅ'টো দেখিবলৈ পায়। থেংক ইউ।